হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আপোনালোকক দেখুৱাম আমাৰ ভিতৰখলাত থকা এখন ঠাই। আমাৰ ওচৰতে আছে। কুমনগৰৰ পৰা অলপ ভিতৰফালে সোমাই কুমনগৰৰ পৰা অলপ ভিতৰলৈ আহিব লাগে। আমাৰ কি আছিল এইটো মদন কামদেৱৰ ইটো ফালেৰে, অৰ্থাৎ ভিতৰখলা এটা বেলেগ এটা ৰাস্তা আছে, সেই দলং এখনৰ সেইটো ৰাস্তাৰে লেফ্ট ছাইডে আহিলে আপোনালোকে পাই যাব। ইয়াতে এটা মন্দিৰ আছে, আপোনালোক দেখুৱাইছোঁ। এইটো এটা গণেশ মন্দিৰ হয়। ইয়াতে দেখিব পাৰিব আপোনালোকে। ইয়াত দিয়া আৰু কি ধুনীয়া শিল আছে এইবিলাক। ৰিংকু ভাই যাই আছে ভিডিঅ' কৰি গতিকে বেছি দূৰলৈ নাযাবা, আপোনালোকক ভিউটো দেখুৱাইছোঁ। ইয়াৰে কি সুন্দৰ ঠাই। ইয়াৰ সৌন্দৰ্যটো বহুত এটা আকৰ্ষণীয়। আমি অলপ আগতে আহিলোঁ, ভিডিঅ' ফুটেজত আমি দেখুৱাম আপোনালোকক এটা ৰেষ্টুৰেণ্টৰ এখনৰ ফটো এটা। গতিকে কি সৌন্দৰ্য কথা আপোনালোকে চাই লৈছোঁ এবাৰ। মোতকৈ আপোনালোকে প্ৰকৃতিখনক দেখুৱাইছোঁ, কাৰণ প্ৰকৃতিটো বহুত বেছি ইম্পৰ্টেঞ্চ হয়তো হয়নে নহয়। আমি প্ৰকৃতিক লৈ জীয়াই থাকিব লাগিব। এনেকৈ গছ গছনিবিলাক যদি নাথাকিলেহেঁতেন আমাৰ এই সৌন্দৰ্যকৰ ঠাইখন আমি নাপালোঁহেঁতেন। ঠিক আছে, গতিকে এই সৌন্দৰ্যবিলাক লাহে লাহে বিলুপ্ত হ'বলৈ ধৰিছে, কিয়নো আমাৰ মানৱ সমাজে এই গছবিলাক কাটি মানুহবিলাকে ঘৰ বনাই য'তে ত'তে এই প্ৰকৃতিৰ এই যিটো সৌন্দৰ্য, বিউটি অফ নেচাৰ, এইটো নোহোৱা কৰিছে। ঠিক আছে, গতিকে এই সৌন্দৰ্যটো যাতে নোহোৱা নহয়, এইটো আপোনালোকক অনুৰোধ থাকিল। আপোনালোকে এনেকুৱা সৌন্দৰ্য যদি সদায় চাই থাকিব লাগে বা আমি চাই থাকিব লাগে আপোনালোকৰ লগত, গতিকে আমি প্ৰকৃতিৰ লগত মিলি থাকিব লাগিব, প্ৰকৃতিক আমি বিনষ্ট কৰিব নালাগিব। তেতিয়াহে আমি তাৰমানে এনেকুৱা সৌন্দৰ্য চাই থাকিব পাৰিম। গতিকে যিটো সৌন্দৰ্য আপোনালোকে আমাৰ ভিডিঅ'ৰ মাধ্যমেৰে চাই থাকিব। মোৰ দুটা চেনেল আছে, এটা ৰামানুজন টিউটৰিয়েল হোম আৰু এটা ৰক্তিম ডেকা। মই সেইটোত এডুকেশ্যনেল ভিডিঅ'বিলাক দি থাকোঁ। লগতে এনেকুৱা টাইপৰ প্ৰকৃতিৰ ওপৰতো মই কিছুমান ভিডিঅ' বনাই দিওঁ, আপোনালোকে তাতেও চাই থাকিব। আৰু আমাৰ ৰক্তিম ডেকা চেনেলটোতো চাই থাকিব। আৰু লগতে ৰিংকু ভাইৰ এটা চেনেল আছে, চেনেলটোৰ নাম্বাৰ কৈ দিয়া আমাৰ হেৰিটোত। তাতে তেওঁ চেনেল এটা খুলিছে, ধুনীয়াকৈ কৈ দিয়া, এটা এক্সপ্লেইন কৰি দিয়ে। মোৰ চেনেলটো হৈছে আপোনালোকে ৰিংকু MMDX। এইটো চেনেল আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে দেখা পাব। ইয়াতে নতুন আমি ইউনিক ভিডিঅ' ডালোঁ আৰু বহুত কিছুমান এণ্টাৰটেইনমেণ্ট ভিডিঅ', যেনেকৈ নিউজ কণ্টেণ্ট, বহুত আবি যাবি এইবিলাক ভিডিঅ' দেখা হয়। আপোনালোকে চালে একদম বঢ়িয়া। আৰু এতিয়া আপোনালোকে গম পাইছে না, আমি এতিয়া বৰ্তমান কৰিছোঁ ভিতৰখলাত আছে এইটো মন্দিৰ। এইটো এটা গণেশ মন্দিৰ হয়। ধুনীয়া ঠাইখন, ভাল লাগে। এইফালে গাড়ীবিলাক আহি থাকে এইটো ফালেৰে। গতিকে আৰু ইফালে এখন ৰেষ্টুৰেণ্টো আছে, ভাল ৰেষ্টুৰেণ্ট। আমি অলপ আগতে আহিলোঁ ৰেষ্টুৰেণ্টখনৰ পৰা। বেছি পইচা নাই, সেইকাৰণে আমি ৰেষ্টুৰেণ্টত একো নাখালোঁ। আৰু পাছত কেতিয়াবা আহিলে তাতে ফটো উঠিম আৰু ভিডিঅ' বনাই আপোনালোকক দেখুৱাম ঠাইখনৰ সৌন্দৰ্য। ঠিক আছে, ধন্যবাদ। আজিলৈ এইখিনিতে। আৰু আপোনালোকে আমাক মৰম দি থাকিব, তেতিয়া আমাৰ চেনেলটো গ্ৰ' কৰিব পাৰিম। নহ'লে আমি কেনেকৈ গ্ৰ' কৰিম? আপোনালোকে মৰম নিদিয়ে, ছাবস্ক্ৰাইব নকৰে, আৰু কৰিলেও কাটি দিয়ে, তেনেকুৱা নকৰিব। কাৰণ এটা ছাবস্ক্ৰাইব আমাৰ এটা শক্তি হয়। ঠিক আছে, আমাৰ চেনেলটো যদি আপোনালোকে আগবঢ়াই নিদিয়ে, কাৰ চেনেলটো আগবাঢ়িব? গতিকে ধন্যবাদ থাকিল আপোনালোকলৈ। শেষত জয়টো অসম, জয় অসম, ধন্যবাদ।